হেল্ল' গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে এটা। এতিয়া গা পা ধুই মেলি আজৰি হ'লোঁ, ৰাতিপুৱা ভাত পানীও খালোঁ। এতিয়া বোলো এজেগাৰ পৰা ফুৰি আহোঁগৈ, মানে ওচৰতে আৰু। দেখিছে আপোনালোকে আগৰ ব্লগত পাহি বুলি কওঁ যে, মানে সিহঁতৰ ঘৰে বহুত দিনৰ পৰা মাতি আছিলে। আজি স্কুলো বন্ধ, তাকে বোলো গৈ আহোঁগৈ। তাৰপিছত তাত আপোনালোকক লগ পাম, দেখাই থাকিম। আহি পাই গ'লোহি, সেয়া ৰাইচ ৰিলছে বনাই আছে। পাহি হাই দিয়া। এয়া ইহঁতৰ ঘৰত ইমান ধুনীয়াকৈ ফুল ৰুই থৈছে, ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ ভিডিঅ'টোত। চাওকচোন, মোৰ কিন্তু ফুল বৰ ভাল লাগে। এইজোপা কি কয় নেজানো। খাই আজৰি হ'লোঁ, ইমান ৰ'দ দিছে নহয়। মই বোলো ৰিলচ দুটামান বনাই লওঁ, তাইকে ধৰিবলৈ দিম আৰু। কি ৰিলচ বনাই থাকোঁতে এফালে ফোন এটা আহিলে, মানে মিছ'ত পাৰ্চেল এটা অৰ্ডাৰ দিয়া আছিলে। মোৰ নহয় বাৰু, আমাক খুৰীহঁতৰ ভণ্টি টেবুল এখন অৰ্ডাৰ দিবলৈ দিছিলে, মই দি থৈছিলোঁ। তাকে আকৌ নিবলৈ বুলি আহিছোঁ। এয়া পাই গ'লোহি। লৈ লওঁ এতিয়া পাৰ্চেলটো। কি ধুনীয়া বতাহ দি আছে নহয়। পাৰ্চেলৱালাজনে গম পাইছে যে তেওঁক ভিডিঅ' কৰি থকা হৈছে, সেইকাৰণে ইফালে ঘূৰি দিছে, মোকহে উলিয়াবলৈ দিলে মানে পাৰ্চেলটো। সেইকাৰণে আনবক্সিং কৰাৰ পাছত আপোনালোকক দেখাই আছোঁ। গাইজ, এতিয়া মানে আমি পাৰ্চেল লৈ আকৌ উভতি আহিলোঁ ইহঁতৰ ঘৰত। বেছি দূৰ নাছিলেই ঘৰ, মানে পায়ে গ'লোগৈহেঁতেন। চাই পেলাই হাই দি দিয়া আকৌ। এয়া এতিয়া দুইজনী আমি মেগী খাই লওঁ। আমাৰ পাছতে এতিয়া মাও আহি পালেহি, মায়ে পাছত খাব। পাহিহঁতৰ ঘৰৰ পৰা আহি খুৰীহঁতৰ ঘৰত সোমালোহি মানে এতিয়া। এইটো আমাৰ ধুনুমানিটো। হাই কৈ দিয়া, হাই কৈ দিয়া, কৈ দিয়া। এইজনী বাইক পুৰা মেগী খাই আছে দেই। খুৰী এইটো কালি নতুন ফ্ৰিজ আনিলে দেই খুৰীহঁতৰ। অথনি পাৰ্চেলটোত এইখনেই আছিল দেই, এই খুৰীহঁতৰ ভণ্টিয়ে অৰ্ডাৰ দিব দিছিল মানে। হেল্ল' হেল্ল' কৈ দিয়া, নোকোৱা। বাই বাই দিয়া, বাই বাই দিয়া। এইফালে মোৰ ফালে চাই দিয়া, মোৰ ফালে বাই বাই কৈ দিয়া। ভিডিঅ'টি আজি ইমানেই ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি